हेलो फ्रेंड्स मैं पुनः এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আনিছো যিকোনো চুলিৰ বাবে মানে অল হেয়াৰ টাইপস যিকোনো চুলিৰ বাবে মই আপোনালোকৰ কাৰণে সাধাৰণ কেইটামান টিপস লৈ আনিছো চাৰিটা বা পাঁচটা মান হ'ব আৰু সো মই আশা কৰোঁ একটা টিপস আপোনালোকে ব্যৱহাৰ কৰি পেলাই আপোনালোকৰ চুলি কিডাল ভালকৈ যত্ন কৰিব বুলি মই আশা কৰিছো। বলক ভিডিঅ'টো দেৰি নকৰো আৰম্ভ কৰো। प्रथम टिप्सটো হল অইল মাসাজ। আমাৰ সপ্তাহত যিমান পাৰে আপোনালোকে চেষ্টা কৰিব যে সপ্তাহত এবাৰ হলেও আমাৰ চুলি তেল দিয়াৰ কাৰণে কাৰণ চুলিত তেল নিদিলে আমাৰ চুলি কেইডাল বহুত ড্ৰাই ফিল কৰে আৰু তেল দিলে আমাৰ চুলি কেইডাল হাইড্ৰেটিং হৈ থাকে আৰু তাৰপৰা আমাৰ চুলি কেইডাল বহুত সফট হয়। যিমান পাৰে আপোনালোকে যেতিয়া তেল লগাব ৰাতি লগাব আৰু পাৰিলে তেলখিনি অলপ কুহুমীয়া গৰম কৰি ল'ব, তেতিয়া আমাৰ চুলিত বেছিকৈ ভাল কাম কৰিব। 2 নম্বৰটো হল যিমান পাৰে আপোনালোকে মাহত এবাৰ হলেও চুলিৰ এই আগখিনি অলপ এনেকৈ কাটি দিব, তেতিয়া আমাৰ চুলি কেইডাল সোনকালে গ্ৰোথ হোৱাৰ সহায় কৰে। 3 নম্বৰটো হল যিমান পাৰে আপোনালোকৰ চুলি কেইডাল বেছিভাগ বান্ধি নথব, এইটো বস্তু আপোনালোকে এভয়েড কৰাৰ চেষ্টা কৰক। এনি টাইম বান্ধি থৈ দিলে আমাৰ চুলি কেইডাল সৰি যোৱাৰ সম্ভাৱনা থাকে আৰু যেতিয়া বান্ধিব চুলি কেইডাল বেছি টাইটকৈ নাবান্ধে, অলপ হলেও ঢিলা কৰি থৈ দিব। 4 নম্বৰটো হল যেতিয়া আমাৰ চুলি ওয়াশ কৰিম মানে সপ্তাহত যিমান পাৰে আপোনালোকে দুবাৰ চুলি ওয়াশ কৰাৰ কাৰণে চেষ্টা কৰিব, মানে ধুব চেষ্টা কৰিব। যেতিয়া ধুব আপোনালোকে ঠাণ্ডা পানী নতুবা কুহুমীয়া গৰম পানী দি ধোৱাৰ চেষ্টা কৰিব। কুহুমীয়া গৰম পানী দি ধুলে চুলি কেইডাল বেছি ভাল হয়। 5 নম্বৰ ষ্টেপটো হল যিমান পাৰে সিমান আপোনালোকে যি টি প্ৰডাক্ট চুলিত নলগাব, যিটো আপুনি ব্যৱহাৰ কৰি আছে পাৰিলে সেইটোৱে ব্যৱহাৰ কৰি থাকক, কাৰণ যি টি প্ৰডাক্ট আমাৰ চুলিত ব্যৱহাৰ কৰিলে আমাৰ চুলি কেইডাল বেয়া হোৱাৰ সম্ভাৱনা থাকে। সো এইটো বস্তুৰ পৰা আপোনালোকে এভয়েড কৰি ৰাখক। সো এইকেইটাই আছিল সাধাৰণ টিপস। আশা কৰোঁ আপোনালোকে এইকেইটা যেন ভালকৈ ব্যৱহাৰ কৰি আপোনালোকৰ চুলি কেইডাল যত্ন কৰে আৰু ইয়াতকৈ ভাল টিপস মই আপোনালোকৰ ওচৰলৈ মই লৈ আনাৰ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, এইখিনি আছিল মোৰ আজিৰ ভিডিঅ'টো। আপোনালোকে চাই যদি ভাল পাইছে মোক কমেণ্টত জনাই দিব আৰু মোৰ আজিৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট নকৰাকৈ নাথাকিব আৰু যদি মোৰ চেনেলৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।